পৃথিৱীখন চালে আৰু আমাৰ চাৰিওফালৰ পৰিৱেশবিলাক চালে সাধাৰণ যেন লাগে, কিন্তু এইখন পৃথিৱীতে আৰু এইখন দেশতে কিছু ঠাইত চলি আছে গুপ্ত ৰহস্যকৰ ঘটনা। আৰু সেইখন পৃথিৱীৰে আৰু এইখন দেশৰে আমাৰ কিছু অনুষ্ঠান সন্থা এইবিলাকে কিছুমান বৈদেশিক অনুদান পাই আমাৰ দেশখন বিপথে পৰিচালিত কৰিব ওলাইছে। মই এজন ছিংগল এজেণ্টে সকলোবোৰ মিছন কমপ্লিট কৰিব নোৱাৰোঁ। সেইকাৰণে মোক লগা হৈছে কিছুমান সতীৰ্থ, আৰু সেইকাৰণে আজি চলি আছে কিছু স্পেচিয়েল এজেণ্টৰ ৰিক্ৰুটমেণ্ট। তাৰে আজি স্পেচিয়েল এজেণ্টৰ ট্ৰেইনিং আছে। আমাৰ এই স্পেচিয়েল এজেণ্ট ৰিক্ৰুটমেণ্টত অকল জেণ্টছ বুলি নহয়, লেডিছো আছে। লেডিছকো ইম্পৰ্টেঞ্চ দিছোঁ এইবাৰ। মোৰ স্পেচিয়েল চ'ৰ্চৰ পৰা গম পাইছিলোঁ যে আমাৰ দেশখন আনষ্টেবল কৰাৰ কাৰণে কিছুমান ফৰেনৰ পৰা ফাণ্ড আহে। তো সেই ফাণ্ডবিলাক আমাৰ দেশখনত উথল পুথল কৰিবৰ কাৰণে মিছ ইউজ কৰে। তো সেইকাৰণে আমাৰ আজি এই স্পেচিয়েল এজেণ্ট ৰিক্ৰুটমেণ্টত লেডিছকো লোৱা হৈছে আৰু কিছু জেণ্টছো আছে, আৰু তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং দিয়া হ'ব। স্পেচিয়েল আৰু হাৰ্ড ট্ৰেইনিঙৰ পিছত তেওঁলোকক দেশৰ চাৰিওফালে পঠাই দিয়া হ'ব স্পেচিয়েল মিছনৰ কাৰণে। চ' মোৰ ছিনিয়ৰ এজেণ্টৰ লগত ইয়াতে ডিছকাশ্যন চলি আছে কাক ক'ত পঠোৱা হ'ব। মই আৰু মোৰ ছিনিয়ৰ এজেণ্ট আৰু লগত আছে আমাৰ জুনিয়ৰ এজেণ্ট এজন। তেওঁৰ লগত আমি আণ্ডাৰগ্ৰাউণ্ড এটা হেডকোৱাৰ্টাৰ আছে, তালৈকে গৈ আছোঁ কিছু স্পেচিয়েল মিটিঙৰ কাৰণে। স্পেচিয়েল কথা ডিছকাশ্যন আছে। আমাৰ ইয়াতে ছিনিয়ৰে ডিছকাশ্যন কৰি আছে যে হাফ বেটাৰী থকা টৰ্চ লৈও আমি ৰাতি কেনেকৈ আন্ধাৰত মিছন কৰিব লগা হৈ যায়। তো এনেকুৱা স্পেচিয়েল এজেণ্টৰ ৰিক্ৰুটমেণ্ট অল অভাৰ ইণ্ডিয়া আমাৰ চলি আছে। আমি অলপ আণ্ডাৰগ্ৰাউণ্ডত আছোঁ, আৰু আণ্ডাৰগ্ৰাউণ্ডত ইয়াতে নেটৱৰ্ক নাপায়। সেইকাৰণে আমাৰ এইটো হেডকোৱাৰ্টাৰ হয়। তো হেডকোৱাৰ্টাৰবিলাকতো অলপ ছিক্ৰেটলি থাকিব লাগে, তো সেইকাৰণে আমি ছিক্ৰেটলি আছোঁ। আমি এই স্পটটো ট্ৰেইনিঙৰ কাৰণে সেইকাৰণে বাছি লৈছোঁ, কাৰণ কিয় ইয়াতে বিল্ডিঙো আছে, জংঘলো আছে। তো চিটিত কেনেকৈ অপাৰেশ্যন কৰিব লাগে আৰু জংঘলত কেনেকৈ অপাৰেশ্যন কৰিব লাগে, দুটা কাম আমাৰ ইয়াতে কম্বাইন চলি আছে। তো আমাৰ কাৰণে চুইটেবল হৈছে ট্ৰেইনিঙৰ জেগাটো। তো জংঘলতো হিংস্ৰ জন্তু থাকে, আৰু চিটিটো আমাৰ কিছুমান হিংস্ৰ মানুহ থাকে। তো সেনেকুৱা মানুহৰ পৰা কেনেকৈ বাচিব লাগে, তো কেনেকুৱা আমি মিছনবিলাক টেকটিকেলি হেণ্ডেল কৰিব লাগে, গোটেইখিনি আমি ট্ৰেইনিং দিছোঁ আজি ইয়াতে। ট্ৰেইনিং দি আহিলোঁ। এতিয়া স্পেচিয়েল ট্ৰেইনিং চলি আছে তাতে আকৌ।